নমস্কাৰ, মই চিত্ৰলেখা ঠাকুৰীয়া আৰু পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। কেনেকুৱা পাইছে মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে জনাবলৈ নাপাহৰিব। সকলোৱে চাইছে, খুব ভাল লাগিছে, বহুতে কমেণ্ট কৰিছে, কমেণ্টবোৰ দেখিও ভাল পাইছোঁ। এইবাৰ পিছে কোনো নাৰী শক্তিক প্ৰাধান্য দিবলৈ অহা নাই দেই। বহুতে হয়তো ভাবি আছে যোৰহাটৰ পৰা আহিও যিহেতু বিশেষ কাম কৰা সকলক লৈ আহিছোঁ, গতিকে এইবাৰ বিশেষকৈ 3জন উদীয়মান যুৱকৰ সৈতে আপোনালোকক চিনাকি কৰাই দিম। হয়তো বহুতেই চিনি পাইছে, তেওঁলোকৰ ৱেবছাইটত আপোনালোকে বহুত কথা শিকিব পাৰিছে। তেওঁলোকৰ সৈতে চিনাকি কৰাই দিম। আজি কিছু কথা বতৰা পাতিম, তেওঁলোকে কি ধৰণে তেওঁলোকৰ কাম কষ্ট কৰি আগুৱাই নি আছে। প্ৰথম কথাটো সুধো যে সকলোৰে স্বাস্থ্য কেনে আছে কওকচোন। হয়তো বহুতেই ক'ব যে কিবা নহয় কিবা এটা প্ৰব্লেম চলিয়ে আছে। আচ্ছা ঠিক আছে, এতিয়া আহোঁ মেইন কথালে যে আপোনালোকে নিজৰ ৰেগুলাৰ লাইফত ৰেগুলাৰ যিখিনি প্ৰডাক্ট ইউজ কৰি আছে, যিকোনো ধৰণৰ বস্তু ব্যৱহাৰ কৰি আছে, তাৰ ভিতৰত কোনে কিমান প্লাষ্টিকৰ বস্তু ইউজ কৰি আছে পাৰ্চেণ্টেজত ক'ব। ৰাতিপুৱা আপোনালোকে চাহ খোৱা কাপটোৰ পৰা আৰম্ভ কৰি, প্ৰথম চাহ খোৱা কাপটো নহয়, আচলতে ব্ৰাছডালৰ পৰা আৰম্ভ কৰিছোঁ। গতিকে ৰাতি শোৱালৈকে আপোনালোকে নিজৰ ৰেগুলাৰ ইউজত হওক বা নিজৰ যিকোনো ক্ষেত্ৰত হওক, কিমান শতাংশ আপোনালোকে প্লাষ্টিক দি যি তৈয়াৰ কৰিছে তাত ব্যৱহাৰ কৰি আছে। মোক কিছুমান পাৰ্চেণ্টেজ আপোনালোকে যদি জানে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। গতিকে এতিয়া বৰ্তমান আচলতে এইটোৱে কনচেপ্ট লৈ সকলোৱে আগবাঢ়ি আছে। বহুতে বহুত ক্ষেত্ৰত কষ্ট কৰি গৈ আছে আচলতে, যে কি আমি প্লাষ্টিক এভইড কৰিব লাগে। হয়, নিশ্চয়কৈ এভইড কৰক যিমান পাৰে। যদি আজিও যে ভাবে যে এই বস্তুটো মই প্লাষ্টিক নোহোৱাকৈ মই চলিব পাৰোঁ, তেনেহ'লে আজিয়ে নিজৰ লাইফৰ পৰা এভইড কৰক। আৰু কিছুমান হয়তো ষ্টীল, উডেন বা বেম্বুৰ দ্বাৰা যদি পাৰে আপোনালোকে নিজে কালেক্ট কৰিবলৈ ট্ৰাই কৰক আৰু সুস্থ হৈ থাকক। গতিকে মই যোৰহাটৰ আচলতে মেইন কথালৈ আহোঁ। 3জন যুৱক, উদ্যমী খুব যুৱক, তেওঁলোকে আজি অলপ দিনৰ পৰা মুনলাইট বুলি এটা কোম্পানী আৰম্ভ কৰিছে। আৰু কি ধৰণে ষ্টাৰ্ট কৰিছে, কেনেকৈ ষ্টাৰ্ট কৰিছে, মই তেওঁলোকক আপোনালোকৰ সৈতে পৰিচয় কৰাই দিওঁ। এওঁলোক হৈছে এই 3জন যোৰহাটৰ উদীয়মান যুৱক। চ' এতিয়া দৰ্শকসকলক পৰিচয়টো তোমালোকে নিজে কেনেদৰে জনাবা? হয়, নমস্কাৰ, মোৰ নাম ৰক্তিম দত্ত। মই CEO হিচাপে কাম কৰিছোঁ মুনলাইটত। নমস্কাৰ, মোৰ নাম ভাস্কৰ হাজৰিকা আৰু মই এজ এ co-founder হিচাপে কাম কৰি আছোঁ মুনলাইট। নমস্কাৰ, মই কৌশিক বৰা আৰু মই প্ৰডাক্ট ডিজাইনিং এণ্ড মাৰ্কেটিং এনেকৈ সকলো বস্তু মেনেজমেণ্টত লগত জড়িত হৈ আছোঁ। আৰু এনেকৈ কামে চলি আছে, আমি 3জনে মিলাই মিলি কৰি আছোঁ। এতিয়া আহোঁ যে ৰক্তিম ভাস্কৰ, কেনেদৰে প্লানিংটো কেতিয়াৰ পৰা লৈছিলা তোমালোকে মুনলাইট কোম্পানীটো, যে আমি এনেকুৱা যিটো তোমালোকে কৈছা ন কনচেপ্টটো, যে আমি প্লাষ্টিক এভইড কৰিব বিচাৰোঁ, নহয় জানো? চ' কনচেপ্টটো কেনেকৈ লৈছিলা তোমালোকে, সেইটো এতিয়া ডিটেইলছ তোমালোকে কেনেকৈ জনাবা? আচলতে প্লাষ্টিকটোতো আমি প্লাষ্টিকৰ সজাগতাৰ ওপৰত আমি স্কুলৰ পৰা আমি পাই আহোঁ যে প্লাষ্টিকটো আমাৰ কাৰণে কিমান মানে বিপৰ্যয়ৰ এটা বস্তু। তাৰপাছত যেতিয়া আমি লাহে লাহে ডাঙৰ হৈ আহিলোঁ আৰু আজিকালিতো ইণ্টাৰনেটত গোটেই বস্তুখিনি পায় প্লাষ্টিক কি বস্তু। তাৰপাছত আমি যেতিয়া পঢ়ি আছিলোঁ, তেতিয়া আমি কিছুমান মানে ছ'চিয়েল কিছুমান কাম কৰিছিলোঁ, বিচ ক্লিনিং বা এনেকুৱা জেগাবিলাক চফা চিকুণ কৰা বা নিজৰ কলেজখনৰে প্লাষ্টিক ছেগ্ৰিগেট কৰা, তেনেকুৱা ধৰণৰ কাম কিছুমানৰ লগত আমি জড়িত হৈ আছিলোঁ। কলেজৰ যিখিনি এক্টিভিটি থাকে, তাৰপাছত আমি 3টা মানে একে ডিপাৰ্টমেণ্টৰ, ইংলিছ ডিপাৰ্টমেণ্টৰ আছিলোঁ। তাৰপাছত আমি তেনেধৰণে আমি কাম কৰি থাকোঁতে লাহে লাহে আমি বস্তুবোৰ বেছি ইনভলভ হৈ গুচি গ'লোঁ। তাৰপিছত আমি যেতিয়া অকণমান আৰু ইনভলভ হ'লোঁ, আমি বিভিন্ন জেগাত আমাক ট্ৰেইনিং দিয়ালে বা আমি বিশেষকৈ ধন্যবাদ জনাইছোঁ ৰেইন ফৰেষ্টৰ আমাক বেম্বুৰ ওপৰত ট্ৰেইনিং দিয়ালে। তাৰপিছত যেতিয়া বেম্বু আমি গম পালোঁ যে প্লাষ্টিকক এটা ৰিপ্লেচ কৰিব পৰা এটা বস্তু আছে, যিটো হৈছে বেম্বু। তাৰপিছত আমি প্লাষ্টিকৰ মানে ডিছএডভান্টেজখিনি চাবলৈ ল'লোঁ যে প্লাষ্টিকে আমাক কেনেদৰে হাৰ্ম কৰে, আমি প্লাষ্টিকটো কিয় ইউজ কৰিব নালাগে, মানে বেম্বুটো কিয় ইউজ কৰিবলৈ জনাৰ আগত আমি এইটো কথা জানিব লাগিব যে প্লাষ্টিকটো কিয় নালাগে। আমি চবেই জানো যে প্লাষ্টিকৰ এটা এলিমেণ্ট হৈছে BPA, যিটো বিস্ফনেল এ বুলি কয়। সেইটোৱে আমাৰ গোটেই আটাইতকৈ মাৰাত্মক বস্তু। মানে আমি ৰাতিপুৱা শুই উঠাৰ পৰা টুথব্ৰাছডাল প্লাষ্টিকটো মুখত ভৰাই দিছোঁ। এতিয়া আমি এনেকুৱা হৈছে যে শৰীৰত আপোনাৰ ব্লাড প্ৰেছাৰ, চুগাৰ লৈ বা ডায়েবেটিক লৈ ল'ৰা ছোৱালী জন্ম হৈছে, প্ৰি ডায়েবেটিক মানে শিশুৰ জন্ম হৈছে। আজিৰ পৰা 20-30 বছৰ আগতে বা 30-40 বছৰ আগতে এই কনচেপ্টটো নাছিলে। মানে মানুহে চিনিয়ে নাপায়, গেছ কি বস্তু চিনি নাপায়,
চুগাৰ বা প্ৰেছাৰ এই বস্তুটো চিনি নাপায় লাহে লাহে মানুহৰ প্লাষ্টিকৰ ব্যৱহাৰ যিমানে বাঢ়ি গৈছে সিমানে স্বাস্থ্য মানে সেই বিস্ফোৰণ সেই যিটো এলিমেণ্ট সি আমাৰ হৰম'নছবিলাকক ডিষ্টাৰ্ব কৰে আৰু সেইকাৰণে আমাৰ এই বিভিন্ন ধৰণৰ বেমাৰবিলাকৰ সৃষ্টি হয় আমি নিজে নাজানো আমি হয়তো কেতিয়াবা চেনি নাখালেও মানুহৰ চুগাৰ হয় বা মাদক দ্ৰব্য নোখোৱা মানুহৰো কেঞ্চাৰ ধৰণৰ বেমাৰ আছে কি হৈছে একমাত্ৰ ৰিজনটো হৈছে প্লাষ্টিক আৰু সেই বস্তুটোকে আমি ৰিপ্লেচ কৰিবলৈ বা মানুহক এটা সুস্বাস্থ্য দিবলৈ আমি চালোঁ যে প্লাষ্টিকক ৰিপ্লেচ কৰিব পৰা আমাৰ নিজৰ হাততে বস্তু আছে বেম্বু আগতে মানুহবিলাকে ইউজ কৰিছিলে বাঁহৰ গিলাচত বাঁহৰ গিলাচ থাকে বা মাটিৰ গিলাচত খায় কিন্তু লাহে লাহে মানুহৰ মানে যান্ত্ৰিকতাৰ প্ৰতি বেছি ধাউতি লোৱাৰ পৰা মানুহে প্লাষ্টিকটো বেছি ইউজ কৰিবলৈ ল'লে আৰু এতিয়া আমি সেইটো কাৰণে আকৌ সেই আগৰ ট্ৰেডিশ্যনটো ঘূৰাই আনিছোঁ বেম্বুক আমি ঘূৰাই আনিছোঁ আমাৰ এটা বস্তু আছে যে ন' প্লাষ্টিক ইন মৰ্ণিংছ সেইটো কনচেপ্ট আগত ৰাখি আমি এটা বেম্বু টুথব্ৰাছ আমি মানুহৰ মাজত মানে আগবঢ়াই দিছোঁ যিটো ইণ্ডিয়াত মাত্ৰ 4টা কোম্পানীয়ে কৰি আছে তাৰ ভিতৰত আমি আৰু অসমত চাগে আমিয়ে কৰি আছোঁ অ'কে এতিয়া কথালৈ আহোঁ যে যথেষ্ট কষ্টও হৈছে ন তোমালোকৰ যে এই ছেক্টৰটোত যেতিয়া তোমালোকে ওলাই আহিছিলা গ্ৰেজুৱেশ্যন কৰাৰ পিছত আৰু এতিয়া তাৰ মাজতে কথাতে থাকি গৈছে যে কথাটো তোমালোক যোৰহাটৰ কোন ঠাইৰ বাসিন্দা আমি যোৰহাটৰ চাৰিগাঁৱৰ বাসিন্দা চাৰিগাঁও ন তিনিওজন একেলগৰে তিনিওজন একেলগত ই মোৰ ভাইটি হয় অ'কে মোতকৈ এসপ্তাহ সৰু প্ৰথম শুক্ৰবাৰে মই জন্ম হৈছোঁ ছেকেণ্ড শুক্ৰবাৰে সি জন্ম হৈছোঁ ঘৰৰে হয় মানে ঘৰখিনি মানে ওচৰ আছে 3-4 কিলোমিটাৰ ডিফাৰেঞ্চত মই মাজতে ইয়াৰ গ'লেও 3 কিলোমিটাৰ ইয়াৰ গ'লেও 3 কিলোমিটাৰ 3 কিলোমিটাৰ মানে খোজকাঢ়ি যাব পাৰি মানে পিছলে ডাঙৰ হ'লে মানে ক'ব পাৰিম ন পুৰা এসপ্তাহৰ ডিফাৰেঞ্চত সেইটো ভালকে যেতিয়া প্ৰথম আইডিয়াটো মনত কাৰ আহিছিলে তিনিজনৰ মানে আচলতে কাৰ আহিছিলে মানে এইবোৰ মানে আমাৰ কি হয় আমাৰ একচুৱেলি এটা আড্ডা হৈ থাকে অ'কে আমি ক'ৰবাত যাওঁ মানে এই বস্তুবোৰ কেতিয়া আহিছিলে আমাৰ লকডাউনটোৱে মানে এটা আমাক পজিটিভ ভাইবছ দিছিলে মানে আমাৰ ঘৰটো অলপ গাঁৱত হয় তেতিয়া তালৈ ইমান পুলিচ নাযায় ন আহিছিলে তথাপিতো মানে কম মানে ইহঁতৰ ঘৰলৈ আহিব পৰা বা আমাৰ ঘৰৰ পৰা ইহঁতৰ ঘৰলৈ ইহঁতৰ ঘৰৰ পৰা আমাৰ ঘৰলৈ আহিব পৰা পথাৰ ৰাস্তা আছে সেই ৰাস্তাটোৱেদি মানে আমি অহা যোৱা কৰোঁ তাৰপিছত অহা যোৱা কৰি পেলাই আমি কোনোবা এঠাইত বহি পেলাই কিছুমান ডিছকাশ্যন কৰোঁ যে বস্তুবোৰ কেলে হৈছে বা COVID-19টো কিয় হৈছে ই ভালনে বেয়া ই ৱৰ্ল্ডত কেনেকুৱা ধৰণে ইম্পেক্ট কৰিব সেই বস্তুখিনিৰ ওপৰত আমি আলোচনা কৰোঁ বা আমি এই ক্ষেত্ৰত কিবা ইনিচিয়েটিভ ল'ব পাৰোঁ নি এই বস্তুখিনিৰ ওপৰত আমি খুব আলোচনা কৰোঁ আৰু ৰাতি 2-3টালৈকে আমি ফোনত কথা পাতোঁ মানে ফোনত ৰাতি কথা পাতোঁ মাহঁতে ভাবে মাহঁতে কাৰোবাক বেলেগৰ চকু দিবৰ হ'ল ন ল'ৰা মায়ে মানে কিন্তু আমি ৰাতি 3-4টালৈকে কথা পাতোঁ এই বস্তুবিলাকৰ ওপৰত কিবা এটা কৰিব লাগে মানে এনেকুৱা এটা কাম যিটো বস্তুৱে মানে প্ৰডাক্টিভিটি এটা কাম যিটো এটা প্ৰব্লেম চলিউশ্যন কৰিব আৰু এটা বিজনেছ ছেটআপ কৰিব আমি অকল সেৱা কৰি থাকিলেই নহ'ব ব্যৱসায়ো কৰিব লাগিব অৰ্থনৈতিক উন্নতি হ'ব লাগিব আৰু অৰ্থনৈতিক উন্নতি হ'বলৈ হ'লে ব্যৱসায় কৰিব লাগিব আমি এনেকুৱা এটা ব্যৱসায় ভাবিলোঁ যে আমি এনেকুৱা এটা ব্যৱসায় কৰিব লাগিব যিটোৱে বস্তুটোক এটা সেৱা কৰিব এটা প্ৰব্লেম চল্ভ কৰিব পাৰে এটা ৱৰ্ল্ড ৱাইড এটা প্ৰব্লেম চল্ভ কৰিব তাৰ পাছতে লাহে লাহে আলোচনা কৰি আমাৰ ৱেটো বেলেগ আছিলে কিন্তু মানে তিনিটাই কালচাৰেল বেকগ্ৰাউণ্ডৰ হয় মানে সেইকাৰণে বেলেগ এটা ৰাস্তাৰ পৰা আহি পেলাই একচুৱেলি লকডাউনটোৱে মানে আমাক চেঞ্জ কৰি পেলালে আমি বেয়া বুলি নকওঁ লকডাউনটোৰ কাৰণে হয়তো আজি Moonlight Group.in হ'লে সম্ভৱ আচ্ছা আৰু এটা কথা কিন্তু লকডাউনটোৱে বহুতক কিবা কিবি কৰালে নেকি হয় নহয় কথাটো মানে বিজনেছত ইনভলভ কৰালে ই আছিলে আমাৰ ভুৱনেশ্বৰত আছিলে ওকে ই মানে প্ৰডিউচাৰ প্ৰফেচনেলি তাত কি মানে তাত আছিলে কি মুম্বাই ক'লে গ'লকে ইউ মানে এটা কোম্পানীত এনেকৈ জড়িত হৈ আছিলে ফাৰ্টিলাইজাৰ আকৌ মই এজন টিচাৰ হিচাপে মানে স্কুলত পঢ়ি আছিলোঁ বা এনেকৈ এংগেজ হৈ আছিলোঁ বেলেগ এটা কামত ফটোগ্ৰাফী কৰোঁ মই আৰু সি ভাল আৰু চিনেমাটোগ্ৰাফাৰ তেনেকৈ আমি কৰি আছিলোঁ মানে চবৰে এটা নিজস্ব কোৱালিটি এটা আছে ন এই তিনিওজন দেখিছানে খুব উদীয়মান যুৱক যোৰহাটৰ গতিকে মুনলাইটৰ লগত বিশেষভাৱে জড়িত কিন্তু তেওঁলোকৰ এটা তাতকৈ আগত নিজৰ পৰিচয়ো আছে ন নিজস্বভাৱে আৰু তাৰপিছত আহোঁ যে এতিয়া কিছুমান কথা জানিবলৈ মন যায় ন যিহেতু প্ৰাকৃতিকভাৱে তোমালোকে জড়িত কিছু সামগ্ৰী তৈয়াৰ কৰি আছা প্লাষ্টিক বস্তুটো তুমি কিমান মানে কোনোবা এজনে কোৱা আৰু যে কি ভাবা যে নিজৰ ৰেগুলাৰ লাইফত কিমান শতাংশ ইউজ কৰি আছে আজি পৰ্যন্ত মানে এতিয়াতো আপোনাৰ এটা কথা ক'বলৈ গ'লে এনেকুৱা কিছুমান বস্তু আছে যিখিনি বস্তু আপুনি এভইড কৰিব নোৱাৰে আচ্ছা
প্লাষ্টিক এভইড কৰিব পৰাকৈ ওলোৱা নাই বৰ্তমান সময়লৈকে কিন্তু আমি যিখিনি বস্তু পাৰোঁ বা আমি এক্সচেঞ্জ কৰিব পাৰোঁ প্লাষ্টিকৰ সলনি আমি বেলেগ কিবা বা কাঠেই হওক বা বাঁহেই হওক ইউজ কৰিব পাৰোঁ সেইখিনি আমি ইউজ কৰিব লাগে যেনেকৈ আমি এতিয়া এটা ৰাতিপুৱাৰ পৰা আমি ৰাতিপুৱা শুই উঠিলোঁ আমি কি ইউজ কৰোঁ টুথব্ৰাছডাল সেই টুথব্ৰাছডাল ৰিপ্লেচ কৰিছোঁ আমি বাঁহেৰে গতিকে আমি ৰাতিপুৱাই ধৰক যাতে কেমিকেলটো নাখাই পেলাই আমি অৰ্গেনিক এটা বস্তু আমি স্বাস্থ্যত ল'ব পাৰোঁ আৰু যিটো প্লাষ্টিকটো হ'ল এটা শ্ল' পয়জন আৰু এই বস্তুটো আপোনাৰ এনেকুৱা ধৰণৰ হ'ব আৰু অলপ দিন লাগিব আৰু অলপ দিনৰ পিছত আপোনাৰ প্লাষ্টিকটো লাহে লাহে নাইকিয়া হ'ব কমপ্লিটলি নাইকিয়া হ'ব আৰু সেইকাৰণে আমি নিজে সজাগ হ'ব লাগিব কাৰণ আমি যদি সজাগ নহওঁ আমি বস্তুখিনি এৰিব নোৱাৰোঁ আমি এৰিব লাগিব কেনেকৈ যে যোনটো বস্তু প্লাষ্টিক নল'লেও হয় সেই বস্তুটো আমি নলওঁ যোনটো একেবাৰে প্ৰয়োজনীয় সেইটোতো ল'বই লাগিব কিন্তু যোনটো বস্তু নল'লেও চলি যায় সেইখিনি বস্তু যদি আমি নলোৱাকৈ থাকিব পাৰোঁ তেতিয়াতো আমাৰ 1% হ'লেও প্লাষ্টিক ইউজটো কমি যাব আৰু দেখিছা যে গভৰ্ণমেণ্টখনে বিশেষ ধৰণে গভৰ্ণমেণ্টখনৰ বিষয়ে কিবা ক'বা নেকি যে কি মাজে মাজে ছাপোৰ্ট কৰে যে হঠাৎ বন্ধ কৰি দিব যে প্লাষ্টিকৰ বেগ হঠাৎ বন্ধ হৈ গ'ল তাৰপিছত অলপ দিন পিছততো আকৌ আৰম্ভ হৈ গ'ল কিন্তু সেই বিষয়ত কি বুলি ভাবা যে চৰকাৰ হওক বা যিয়ে হওক মানে সজাগ কোন হ'ব লাগিব এতিয়া ঘৰৰ পৰা আমি বজাৰলৈ গৈছোঁ তো যাওঁতে আমি নিজৰ লগত এটা কাপোৰৰ বেগ কেৰি কৰাটো উচিত নে সকলোৰে হয়তো হাতে হাতে উচিত বুলি ভাবানে নিজে ঘৰৰ পৰা এটা এটলিষ্ট কাপোৰৰ বেগ এটা সেইটোতো কম্পালচৰি হ'ব লাগে যে কিবা এটা যেতিয়া আপুনি ওলাই আহিছে বেগ এটা লৈ আহক প্লাষ্টিকৰ সলনি যাতে আপুনি ঘৰলৈ যাওঁতে প্লাষ্টিক এটা লগত লৈ যাব নালাগে আচলতে কথাটো এনেকুৱা গভৰ্ণমেণ্টে এটা বস্তু দেখাই দিব পাৰিব কৰিব লাগিব মানুহেই মানে আজি এই চকীখনকে ভাগিলে আমি পেলাই দিলোঁ সি আকৌ যুগ বস্তু হ'লে তেনেকেই থাকিব আৰু ৰিচাইকেল কৰিলে তাৰ পৰা নতুন বস্তু এটা কিবা এটা আৱিষ্কাৰ হ'ব কিন্তু পদাৰ্থ একেটাই থাকে যেনে আমি চায়েন্সত পাইছিলোঁ যে পদাৰ্থৰ কেতিয়াও ধ্বংস বা সৃষ্টি হ'ব নোৱাৰে সি বেলেগ এটা পদাৰ্থ লৈ মানে হেৰি হয় তেনেকৈ হ'ব পাৰে বেলেগ মানে সেইটোৱে সুধিছোঁ আচলতে যে ৰিচাইকেল যে কৰিব লাগে প্লাষ্টিকটোৱে এভইড কৰিব কৈছে চ' যিটো বেয়া হয় সেইটো পেলাই দিয়াটোৱে দৰকাৰ বুলি ভাবা নহয় ৰিচাইকেলটো দৰকাৰ নহয় পেলাই দিলে সি আকৌ জাবৰে সৃষ্টি হ'ব কাৰণ পেলাই দিলে সেইটো শেষ হৈ নাযায় প্লাষ্টিকটো নতুনকৈ বনাবলৈ চেষ্টা কৰিব তাকে আমি যদি সেইটো থকাটোৱে যদি ইউজ কৰোঁ বাকী নতুনকৈ নবনাওঁ তেতিয়া যথেষ্টখিনি কমিব আমি এটা ৰিচেণ্টলি এটা কাম কৰি আছোঁ যোনটো টেকন'লজি জাৰ্মানী নে জাপান মই একজেক্টলি পাহৰি গৈছোঁ ইক'ব্ৰিক্স টেকন'লজি বুলি কয় যোনটো আপোনাৰ আমাৰ পানী ৱাটাৰ বটলটো সেই ৱাটাৰ বটলটো আৰু আমাৰ যোনখিনি পলিথিন চিপছৰ পেকেট হওক বা আদাৰ্ছ পলিথিন সেইখিনি তাত ভৰাই পেলাই এটা ইক'ব্ৰিক্স বনাব পাৰি সেই ইক'ব্ৰিক্সটো আপুনি ঘৰো বনাব পাৰে এই আপোনাৰ যোনটো বিল্ডিং আছে সেই বিল্ডিংটো আপুনি ইক'ব্ৰিক্সে বনাব পাৰে যদি আমি এই বিল্ডিংটোত কমচে কম যদি আমি 7-8 হাজাৰ বটল লগাই দিওঁ তেতিয়া আপুনি যোৰহাটখনতে ভাবক কিমান আপোনাৰ প্লাষ্টিক কমি যাব গতিকে ৰিচাইকেলটো আচল অৰ্থত সেইটো মানে ৰিচাইকেলটো আপোনাৰ কিবা এটা বনালে নতুন কিবা এটা সৃষ্টি কৰিলে সেইটো ৰিচাইকেল আৰু গাৰ্বেজৰ সৃষ্টি হ'বলৈ নিদিয়াটোৱে যে মানে ৰিচাইকেল সেইটো কাৰণে ৰিচাইকেলটো কৰে মানে সো এক্সেক্টলি বহুতখিনি কথা আছে জানিব পাৰিলে মই টপিকবোৰ আচলতে যিহেতু প্ৰাকৃতিকভাৱে তেওঁলোকে কাম কৰি আছে গতিকে তেওঁলোকৰ মুখেৰে হয়তো আপোনালোকে বেছি ভালকে জানিব পাৰিব সেইহেতুকে মই আজি তেওঁলোকক মোৰ চেনেললৈ নিমন্ত্ৰণ জনাই আনিছিলোঁ এতিয়া শেষৰ ফাললৈ আহোঁ যে প্লাষ্টিক কিমান সোনকালে বন্ধ হ'বগৈ নে কেতিয়াবা কাৰণ কিয় নিমখৰ যিটো আমি পেকেট কিনো পাৰ্মানেণ্টলি আজি যিকোনো কোম্পানী হওক প্লাষ্টিকতে পেকিং হৈ আহে চ' সেই বস্তুটো পাৰ্মানেণ্টলি কেতিয়াবা ইন ফিউচাৰ বন্ধ হ'ব বুলি তোমালোকে ক'ব পাৰিবানে যে বন্ধ হ'বগৈ নে এটা সময়ত কি ভাবা বন্ধ কৰাব লাগিব মানে আমি মানুহখিনিয়ে সজাগতা হ'ব লাগিব যে প্লাষ্টিকটো ইউজ নকৰাকৈ আমি কেনেকৈনো কাম কৰিম বা কি ইউজ কৰিম তাৰ কাৰণে আমি অল্টাৰনেটিভ বনাব লাগিব আৰু কোম্পানীজখিনিও কাম কৰিব লাগিব সেই বিষয়ে যে আমি প্লাষ্টিকটো বনাই থাকিলে নহয় মানে প্লাষ্টিকৰ অল্টাৰনেটিভটো বনাবলৈ চেষ্টা কৰিব লাগিব কাৰণ আমি অকল প্ৰফিটটো চালে নহ'ব প্ৰফিটটো চাব লাগিব যাতে ভৱিষ্যতে যে আমাৰ প্ৰিজাৰ্ভেশ্যনটো হয় যাতে নেচাৰক সেইটো কথা চিন্তা কৰিব লাগিব আৰু তোমালোকে কেতিয়াবা ধৰা এতিয়া বেম্বু কি প্ৰডাক্ট কৰিছা এতিয়ালৈকে তোমালোকৰ এতিয়া আমাৰ মেইন প্ৰডাক্ট হিচাপে আছে আমাৰ বেম্বু টুথব্ৰাছ সেইটোকে লৈ আমি এটা ৰিভলিউশ্যন ষ্টাৰ্ট কৰিছোঁ আৰু লগতে আমি অসমৰ কিছুমান ট্ৰেডিশ্যনেল আইটেম আমি তৈয়াৰ কৰিছোঁ যিটো আগতে কাঁহত বনাইছিলে কাঁহ ধাতুত বনাই আমি সেইটো বাঁহত বনাবলৈ চেষ্টা কৰিছোঁ আৰু চবতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে আমাৰ ট্ৰেডিশ্যনেল বঁটা যিটো আমি ঘৰৰ বা সকামত আমি সদায় ইউজ হয় ডেইলি ইউজৰ প্ৰডাক্ট সেই বঁটাটো আমি বাঁহৰে সৃষ্টি কৰিছোঁ আৰু লাইট ৱেইট হ'ব ন কেৰি কৰিবলৈ ভাল আমি সেইটো আমি ইউজেবল বনাইছোঁ এনেকুৱা নহয় যে সজাই থ'ম বাঁহৰ পৰা বনাইছে কাৰণে সজাই থ'ম এইটো নহয় আচলতে আমি এইটো ক'ব পাৰোঁ যে যদি আমি ভালকৈ ব্যৱহাৰ কৰোঁ যদি দলীয়াকৈ নাভাঙো তেতিয়া আমি 30 to 40 yearsলৈকে আপোনাক ইউজ কৰিব পাৰিব আচ্ছা সেইটোতো ব্ৰেকেবল নহয় দিয়ে
থৈ দিলেতো প্ৰব্লেমেই নাই, বহুত 100 বছৰ যাব পাৰে, কাৰণ আমি তাত ট্ৰিটমেণ্ট কৰোঁ বা আমি প্ৰচিডিউৰ কোনো কথা নাথাকে, মানে ঘূৰিলেও নাখায়, তেনেকৈ আমি বস্তু প্ৰিপেয়াৰ কৰিছোঁ। লগতে আমাৰ সঁফুৰা, ৰংঘৰ বা অসমৰ যিখিনি মানে আমাৰ ট্ৰেডিশ্যনেল বস্তু বা আমাৰ প্ৰতীক চিহ্ন সেইখিনি আমি তৈয়াৰ কৰিবলৈ চেষ্টা কৰি আছোঁ বাঁহে দি পেলাই। আৰু মানে কি প্লাষ্টিকৰ ৰিপ্লেচ কৰিবৰ কাৰণে যিখিনি পৰা যায় বাঁহে সেইখিনি কৰিম। অ'কে, আৰু তোমালোকে এতিয়া ধৰা তোমালোকৰ মই নিজৰ ডেছক্ৰিপশ্যন বক্সত আপোনালোকক মই তেওঁলোকৰ লিংকটো শ্বেয়াৰ কৰিম, কোম্পানীৰ তেওঁলোকৰ। চ' আপোনালোকে অলপ তেওঁলোকক এনকাৰেজ কৰিব, লিংকটোত গৈ পেলাই পেজটো চাব, পেজটোত গৈ ফ'ল' কৰিব, এণ্ড তাত যিখিনি আইটেমছ আপোনালোকে যদি কিবা দৰকাৰী বুলি ভাবে, চ' তেওঁলোকক কণ্টেক্ট কৰিব। মই আপোনালোকক কণ্টেক্ট নাম্বাৰ শ্বেয়াৰ কৰিম। যিহেতু 3জন যুৱকে মিলি এনেদৰে যোৰহাটৰ পৰা এনেকৈ এটা কোম্পানী ষ্টাৰ্ট কৰিছে আৰু খুব ভাল পদক্ষেপ লৈছে। গতিকে ৰাইজে হয়তো সঁহাৰি জনাব বুলি আৰু খুব ভাল পাব বুলি মই আশা কৰিছোঁ। এতিয়া শেষৰ ফাললৈ আহোঁ যে মই হ'লোঁ তেজপুৰৰ ছোৱালী। চ' তেজপুৰ গৈছানে? তেজপুৰৰ বিষয়ে দুআষাৰ শেষত সদায় সোধক। তেজপুৰৰ বিষয়ে তেজপুৰৰ মোৰ ভাল লাগে ঊষা অনিৰুদ্ধৰ কাহিনীটোৰ কাৰণেই মই তেজপুৰ ভাল পাওঁ। আচলতে মই সংগীতৰ লগত জড়িত, সেইটো কাৰণে প্ৰেম বোলা বস্তুটো মই বিৰাটেই ভাল পাওঁ, আৰু সেইকাৰণে মানে মই তেজপুৰৰ মানে প্ৰতি মানে মোৰ আকৰ্ষণটো অকণ বেছি। মই বহুবাৰ গৈছোঁ তালৈ, কেতিয়াবা প্ৰগ্ৰেম কৰিবলৈ গ'লেও মই যাওঁ, সেইটো কাৰণে মই তেজপুৰৰ ভাল পাওঁ। আৰু বিশেষকৈ লক্ষ্মীনাথ বেজবৰুৱাও তেজপুৰৰে হয়। তেখেতৰ আমি আগতে কিতাপত যেতিয়া পাওঁ বা অসমীয়া সাহিত্যলৈ তেওঁ যি অৱদান, সেই ক্ষেত্ৰতো তেজপুৰৰ মানে বহুখিনি অৱদান আছে। সেইকাৰণেও তেজপুৰে আমাক টানে। মানে ঐতিহাসিক ক্ষেত্ৰতো মানে আমি কিতাপতো পঢ়িছোঁ, তেনেকৈ তেজপুৰখনে যথেষ্ট অৱদান দিয়া আছে। আমি ধৰি লওক এতিয়া ল'ৰা ছোৱালীয়ে পঢ়িবলৈতো পাই ন, তেজপুৰত যথেষ্ট অৱদান আছে দেই অসমত। আৰু তেজপুৰখন যিহেতু প্ৰেমৰ নগৰী বুলি কয় তেজপুৰখন, সেইটো কাৰণেতো গৈ ভালেই লাগে। আৰু যেতিয়াই মানে তেজপুৰ ৰাস্তাত সোমাই যায় কিবা এটা মানে প্ৰেম মনত আহিয়ে যায়, ৰোমান্টিক ফিল আহিয়ে যায়। অ'কে, তেজপুৰৰ শেষৰ ফাললৈ মই আৰু দুটা প্ৰশ্ন সুধো যে এই যে আমি প্লাষ্টিকবোৰ ঘৰত ব্যৱহাৰ কৰোঁ, এইখিনি আমি জ্বলাইছোঁ, তোমালোকে কি ভাবা যে যিজনে জ্বলাইছে বা যিখিনি ঠাইত আমি জ্বলাইছোঁ, তো এটলিষ্ট কিমানখিনি ডিষ্টেঞ্চত আমি সেইখিনি জ্বলোৱাটো উচিত? মানে এইটো মেইন কথা নহয় যে কি আমাৰ হেল্থৰ কাৰণে অকণো ভাল নহয়। আমাৰ উশাহ নিশাহতো আপোনাৰ যদি প্লাষ্টিকৰ পৰা যিটো ধোঁৱা ওলায়, আমাৰ আপুনি যদি চাব পাৰে জ্বলাই পেলাই, আপোনাৰ উশাহ লোৱাটো বহুত কষ্ট হয়। সেইকাৰণে আমি বাঁহৰ পৰা বনাইছে কাৰণে আমি এইটো ক'ব পাৰোঁ যে যদি আমি ভালকৈ ব্যৱহাৰ কৰোঁ, যদি জ্বলিয়াকৈ নাভাঙো, তেতিয়া আমি 30 to 40 yearsলৈকে আপোনাক ইউজ কৰিব পাৰিব। আচ্ছা, সেইটোতো ব্ৰেকেবল নহয়। থৈ দিলেতো প্ৰব্লেমেই নাই, বহুত 100 বছৰ যাব পাৰে, কাৰণ আমি তাত ট্ৰিটমেণ্ট কৰোঁ বা আমি প্ৰচিডিউৰ কোনো কথা নাথাকে, মানে ঘূৰিলেও নাখায়, তেনেকৈ আমি বস্তু প্ৰিপেয়াৰ কৰিছোঁ। লগতে আমাৰ সঁফুৰা, ৰংঘৰ বা অসমৰ যিখিনি মানে আমাৰ ট্ৰেডিশ্যনেল বস্তু বা আমাৰ প্ৰতীক চিহ্ন সেইখিনি আমি তৈয়াৰ কৰিবলৈ চেষ্টা কৰি আছোঁ বাঁহে দি পেলাই। আৰু মানে কি প্লাষ্টিকৰ ৰিপ্লেচ কৰিবৰ কাৰণে যিখিনি পৰা যায় বাঁহে সেইখিনি কৰিম। অ'কে, আৰু তোমালোকে এতিয়া ধৰা তোমালোকৰ মই নিজৰ ডেছক্ৰিপশ্যন বক্সত আপোনালোকক মই তেওঁলোকৰ লিংকটো শ্বেয়াৰ কৰিম, কোম্পানীৰ তেওঁলোকৰ। চ' আপোনালোকে অলপ তেওঁলোকক এনকাৰেজ কৰিব, লিংকটোত গৈ পেলাই পেজটো চাব, পেজটোত গৈ ফ'ল' কৰিব, এণ্ড তাত যিখিনি আইটেমছ আপোনালোকে যদি কিবা দৰকাৰী বুলি ভাবে, চ' তেওঁলোকক কণ্টেক্ট কৰিব। মই আপোনালোকক কণ্টেক্ট নাম্বাৰ শ্বেয়াৰ কৰিম। যিহেতু 3জন যুৱকে মিলি এনেদৰে যোৰহাটৰ পৰা এনেকৈ এটা কোম্পানী ষ্টাৰ্ট কৰিছে আৰু খুব ভাল পদক্ষেপ লৈছে। গতিকে ৰাইজে হয়তো সঁহাৰি জনাব বুলি আৰু খুব ভাল পাব বুলি মই আশা কৰিছোঁ। এতিয়া শেষৰ ফাললৈ আহোঁ যে মই হ'লোঁ তেজপুৰৰ ছোৱালী। চ' তেজপুৰ গৈছানে? তেজপুৰৰ বিষয়ে দুআষাৰ শেষত সদায় সোধক। তেজপুৰৰ বিষয়ে তেজপুৰৰ মোৰ ভাল লাগে ঊষা অনিৰুদ্ধৰ কাহিনীটোৰ কাৰণেই মই তেজপুৰ ভাল পাওঁ। আচলতে মই সংগীতৰ লগত জড়িত, সেইটো কাৰণে প্ৰেম বোলা বস্তুটো মই বিৰাটেই ভাল পাওঁ, আৰু সেইকাৰণে মানে মই তেজপুৰৰ মানে প্ৰতি মানে মোৰ আকৰ্ষণটো অকণ বেছি। মই বহুবাৰ গৈছোঁ তালৈ, কেতিয়াবা প্ৰগ্ৰেম কৰিবলৈ গ'লেও মই যাওঁ, সেইটো কাৰণে মই তেজপুৰৰ ভাল পাওঁ। আৰু বিশেষকৈ লক্ষ্মীনাথ বেজবৰুৱাও তেজপুৰৰে হয়। তেখেতৰ আমি আগতে কিতাপত যেতিয়া পাওঁ বা অসমীয়া সাহিত্যলৈ তেওঁ যি অৱদান, সেই ক্ষেত্ৰতো তেজপুৰৰ মানে বহুখিনি অৱদান আছে। সেইকাৰণেও তেজপুৰে আমাক টানে। মানে ঐতিহাসিক ক্ষেত্ৰতো মানে আমি কিতাপতো পঢ়িছোঁ, তেনেকৈ তেজপুৰখনে যথেষ্ট অৱদান দিয়া আছে। আমি ধৰি লওক এতিয়া ল'ৰা ছোৱালীয়ে পঢ়িবলৈতো পাই ন, তেজপুৰত যথেষ্ট অৱদান আছে দেই অসমত। আৰু তেজপুৰখন যিহেতু প্ৰেমৰ নগৰী বুলি কয় তেজপুৰখন, সেইটো কাৰণেতো গৈ ভালেই লাগে। আৰু যেতিয়াই মানে তেজপুৰ ৰাস্তাত সোমাই যায় কিবা এটা মানে প্ৰেম মনত আহিয়ে যায়, ৰোমান্টিক ফিল আহিয়ে যায়। অ'কে, তেজপুৰৰ শেষৰ ফাললৈ মই আৰু দুটা প্ৰশ্ন সুধো যে এই যে আমি প্লাষ্টিকবোৰ ঘৰত
ব্যৱহাৰ কৰোঁ এইখিনি আমি জ্বলাইছোঁ তো তোমালোকে কি ভাবা যে যিজনে জ্বলাইছে বা যিখিনি ঠাইত আমি জ্বলাইছোঁ তো এটলিষ্ট কিমানখিনি ডিষ্টেঞ্চত আমি সেইখিনি জ্বলোৱাটো উচিত মানে এইটো মেইন কথা নহয় যে কি আমাৰ হেল্থৰ কাৰণে অকণো ভাল নহয় আমাৰ উশাহ নিশাহতো আপোনাৰ যদি প্লাষ্টিকৰ পৰা যোৱা যিটো ধোঁৱা ওলায় আমাৰ আপুনি যদি চাব পাৰে জ্বলাই পেলাই আপোনাৰ উশাহ লোৱাটো বহুত কষ্ট হয় সেইকাৰণে আমি সদায় ঘৰৰ পৰা যথেষ্ট মানে মিনিমাম 500 মিটাৰৰ আঁতৰতে জ্বলাওঁ আৰু জ্বলোৱা যেনে মাস্ক লগোৱাটো পাৰিলে জ্বলাই পেলাই গুচি আৰু পৰাপক্ষত নজ্বলোৱাটোৱে ভাল একচুৱেলি জ্বলাবই নালাগে আমাৰ মানে কি হয় যে পুতি থ'ব পাৰি চৰকাৰে এটাই কৰিব লাগে যে আমাৰ নৰ্মেল গাৰ্বেজৰ পৰা প্লাষ্টিকটো ছেগ্ৰিগেশ্যনৰ কাৰণে এটা প্ৰচেছ ল'ব লাগে কিন্তু চৰকাৰে কৰিব পাৰে প্ৰতিখন গাঁৱৰ পৰা সপ্তাহত কিমান প্লাষ্টিকৰ বস্তু গাৰ্বেজ এক্সট্ৰা কৰি মানে ছেগ্ৰিগেট কৰি আমাৰ যিবিলাক যেনেকৈ বায়' গাৰ্বেজ থাকে কিছুমান আমি যিবিলাকে পাচলিবিলাক ভৰাই প্লাষ্টিকৰ ঠোঙাটোতে পেলাই দিওঁ সেইবিলাক আকৌ প্লাষ্টিকটো কেনেকৈ এক্সট্ৰা কৰি তাক আকৌ ৰিইউজ কৰিব পাৰি সেই বস্তুটোৰ ওপৰত চৰকাৰে গুৰুত্ব দিব লাগে আচ্ছা ঠিক আছে আৰু কেতিয়াবা এনেকুৱা প্ৰজেক্টটো ল'ম বুলি ভাবিছা নেকি যে এই যে আগৰ দিনত এটা যে গ্ৰ'চাৰী দোকানত এটা কাগজৰ বেগ এটা আছিলে ন পাইছিলা নে তোমালোকে পাইছিলা নে নাই সেনেকুৱা বিষয়ত কিবা আমি ঠোঙা বুলি কওঁ কাগজৰ ঠোঙাটোতে যে চেনি তেনি চব দিয়ে যে বিচাৰিলে কেতিয়াবা তেনেকুৱা পৰিকল্পনা ল'ম বুলি হাতত আছে নেকি যে আমাৰ ফালৰ পৰা সেইখিনি যিমানখিনি পাৰোঁ মানে প্লাষ্টিক ৰিপ্লেচ কৰিবলৈ আমাৰ যিমানখিনি এক্সপাৰ্টিজ আছে সিমানখিনি আমি 100% দিম আৰু এটা কথা আমি কওঁ অসমবাসী ৰাইজক যদি সঁচাকৈয়ে প্লাষ্টিকটো আপোনালোকে এৰুৱাই চলিম বুলি ভাবিছে তেতিয়া আপোনালোকে এখন লেটাৰ লিখক আমাৰ চৰকাৰলৈ সকলোৱে যদি আমি সকলোখিনি ৰাইজে যদি তাত আমি চাইন কৰি পেলাই তেওঁলোকলৈ যদি এখন পঠাব পাৰোঁ তেওঁলোকে নিশ্চয় এইটো ক্ষেত্ৰত কিবা ষ্টেপ ল'ব তেওঁলোকে মুঠতে চৰকাৰে মুঠতে আমাক এটাই বিচাৰোঁ যে ছেগ্ৰিগেশ্যনত চৰকাৰে সহায় কৰক আৰু আমি যিবোৰ পদক্ষেপ লৈ আছোঁ আমাক সহায় কৰিছে বহুখিনি ক্ষেত্ৰত সহায় কৰিছে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জনাবই লাগিব আমি প্ৰথম তেখেতক লগ পাওঁতে তেখেতে আমাক বহুখিনি মানে সহায় কৰিছে বা বিভিন্ন ধৰণৰ হেৰিত আমি গৈছোঁ স্কুলত গৈ আমি প্ৰজেক্ট আমি প্ৰপ'জেল দিছোঁগৈ কিন্তু মেইন কথাটো হৈছে যে প্লাষ্টিকটো আমি যেনেকৈ ইউজ কৰিব নালাগে বুলি কৈছোঁ তাৰ এগেইনষ্টত আমি এটা ছাবষ্টিটিউট দিছোঁ মানুহক যে প্লাষ্টিক বস্তু এটা ব্যৱহাৰ নকৰি বুলি ক'লেই নহ'ব মই কৈছোঁ আটা নাখাবি ময়দা নাখাবি তাৰ এগেইনষ্টত কিবা এটা লাগিব এক্সেক্টলি সেই বস্তুটো আমি প্ৰভাইড কৰিছোঁ যিহেতু সেইকাৰণে আমাৰ যাতে মেইন কথাটো হৈছে যে ফাইনেন্সিয়েলি আমি অলপ বুট ষ্টেপ হৈ আছে বৰ্তমান এতিয়াও কোম্পানীটো আমাৰ কোনোবা ফাণ্ডিং লোৱা নাই বিভিন্ন ধৰণৰ ক্ষেত্ৰত আমি মানুহে কৈছে যদিও আমি ফাণ্ডিং লোৱা নাই বুট ষ্টেপতে কৰি আছোঁ কামখিনি ফাইনেন্সিয়েলি আমাক পাৰিলে অকণমান সহায় কৰিলে ভাল পাম বেয়া নাপাম আৰু দ্বিতীয় কথাটো হৈছে যে অকণমান সজাগতাৰ সৃষ্টি কৰক আৰু বিশেষকৈ আমিও কৰোঁ আমি বিভিন্ন কলেজবিলাকত যাওঁ কিয় প্লাষ্টিক ইউজ কৰিব নালাগে কেনেকৈ তাৰ ৰিপ্লেচমেণ্ট কৰিব পাৰি এইবিলাকৰ ওপৰত আমি দিওঁ আমাক আৰু সহায় কৰক আমি বিভিন্ন ধৰণৰ বিভিন্ন ক্ষেত্ৰত আমি প্ৰজেক্ট দি আহিছোঁ চৰকাৰক যে আমি এনেকৈ কৰি আছোঁ স্কুলছবিলাকত কৰিব বিচাৰোঁ আৰু তেনে ক্ষেত্ৰত যদি চৰকাৰে আমাক সহায় সহযোগিতা কৰে আমি নিশ্চয় ভাল পাম হয় নিশ্চয় তো এইকাৰণেই মই জনালোঁ যে যোৰহাটৰ এই তিনিজন উদীয়মান যুৱকে মুনলাইট কোম্পানী এটা কৰি তেওঁলোকে প্লাষ্টিক এভইড কৰাৰ বাবে পাব্লিকে যাতে প্লাষ্টিক এভইড কৰে আৰু তেওঁলোকে ষ্টিলেই হওক গ্লাছেই হওক আদাৰৱাইজ তেওঁলোকে যিখিনি প্ৰডাক্টিভিটি উলিয়াই আনিছে মাৰ্কেটলৈ চ' সেইখিনিৰ থ্ৰুদিও আপোনালোকে নিজৰ জীৱন যাত্ৰা অব্যাহত ৰাখিব পাৰে কেৱল দেখাত ধুনীয়াটো চালেই নহ'ব ন মানে বৰ্তমান আপুনি দেহা থাকিলেহে বেহা সেইটোৱে আচলতে কাৰণ যদি আপুনি জীয়াই থাকিব বিচাৰে অতি আয়ুস পাব বিচাৰে ন বেছি আয়ুস পাব বিচাৰে গতিকে আজিৰ পৰাই আপুনি ঘৰত যিখিনি খাওঁতে বিশেষকৈ ইউজ কৰিব আহিছে কাপটোৱে হওক নিজৰ বাচ্চাকে হওক ল'ৰা ছোৱালীকে হওক যি হয়তো প্লাষ্টিক স্পুন দিও বহুতে খুৱাই আজিকালি ষ্টাইলিছ ধুনীয়া পায় ন বেবীবোৰৰ চ' এভইড কৰক কাইণ্ডলি আৰু প্লাষ্টিক সকলোৱে মিলি আমি এইটোৱে প্ৰতিজ্ঞা কৰোঁ যে আহক আমি নিজৰ লাইফৰ পৰা প্লাষ্টিকৰ যিকোনো প্ৰডাক্ট বা যিকোনো ক্ষেত্ৰত আমি মুখ নলগাওঁ প্লাষ্টিকত গতিকে মুনলাইটৰ এই তিনিজন যুৱকক আপোনালোকে ছাপোৰ্ট কৰক আগুৱাই যাবলৈ আৰু আপোনালোকে মানে চাবলৈ নাপাহৰিব মই যিটো লিংকটো আপোনালোকক শ্বেয়াৰ কৰিম চ' আজিলৈ এই তিনিজন যুৱকৰ লগত এনেকুৱাই কিছু কথা বতৰা আছিলে গতিকে পুনৰ আকৌ এজন নতুন গেষ্ট লৈ মই অতি সোনকালে আপোনালোকৰ ওচৰলৈ আহিম তেতিয়ালৈকে ধন্যবাদ